প্ৰিয় দৰ্শক আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো শাৰীৰিক অসুস্থতাৰ কাৰণে ইমান দিন আপোনালোকৰ আগত নতুন ভিডিঅ' আগবঢ়াব পৰা নাছিলো এতিয়াৰ পৰা আপোনালোকৰ আগত নিয়মীয়াকৈ ভিডিঅ'খিনি আগবঢ়াবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টোত যিমানখিনি প্ৰশ্ন আপোনালোকৰ আগত লৈ আহিছো ইয়াৰ বেছিভাগেই প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা তুলি দিয়া হৈছে গতিকে প্ৰশ্নবিলাক অতি বেছি গুৰুত্বপূৰ্ণ গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক অসম পুলিচ আসাম পুলিচৰ যেটো কম্পিটিটিভ এক্সাম চলিব হেতুৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো ইয়াত দিয়া আছে আমাক দিয়া আছে 14:8 আৰু ইফালে দিয়া আছে 18:, কোৱেশ্চন মাৰ্ক দিয়া আছে তাৰমানে আমাক দিয়া আছে যে 14:8 অৰ্থাৎ 14ক আমি 8 বনাব লাগে কেনেকৈ 14টোক 8 বনাব পাৰি হেতু আমি চাব লাগিব এতিয়া 14টোক আমি 8 বনাবলৈ হলে আমি এনেকৈ কৰিব পাৰো যে 14 - 6 কৰি দিলে আমাৰ 8 হৈ যাব গতিকে ইফালে যদি আমি 14ক আমি 6 মাইনাস কৰি 8 বনাইছো তাৰ মানে 8 টো মিলি গল কিন্তু ইফালে আমি কি কৰিব লাগিব একেই প্ৰসেস কৰিব লাগিব তেতিয়া হলে আমি 18 ৰ পৰাও 6 মাইনাস কৰিব লাগিব তেতিয়া হলে আমাৰ কিমান থাকিব 12 কিন্তু ইয়াত অপচনত 12 নাই অপচনত আমাৰ 12 নাই তাৰ মানে আমি এটো পদ্ধতিত এই উত্তৰটো ওলাব নোৱাৰো গতিকে আমি আকৌ চাব লাগিব যে 14টোক আৰু কেনেদৰে আমি 8 বনাব পাৰো আমি যদি 14টোক 2 ৰে হৰণ কৰি দিও ইয়াত গৈ আছে 2 ৰে 7 বাৰ ইয়াৰ লগত যদি 1 এটা প্লাস কৰি দিও হৈ আছে 8 তাৰ মানে আমি এটো পদ্ধতিত 8 বনাব পাৰো তো সেম প্ৰসেস আমি 18 ত কৰিব লাগিব গতিকে আমি 18 টো সেম প্ৰসেস এটা কৰি চাও তাৰ মানে 18 টোক আমি 2 ৰে হৰণ কৰিব লাগিব গৈ আছে 9 বাৰ ইয়াৰ লগত 1 প্লাস কৰিলে আমাৰ আনসাৰটো আহিব 10 গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হ'ব অপচন বি 10 আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটো লৈ ইয়াত দিয়া আছে 322:12 আৰু ইফালে দিয়া আছে 135:, কোৱেশ্চন মাৰ্কস এই প্ৰশ্নটো আগৰ প্ৰশ্নটো দিছে নাই ইয়াতো আমি 322ক 12 বনাব লাগে গতিকে আমি কেনেকৈ 12 বনাব পাৰো ইয়াত আমি চাব লাগিব তো 322 তো দিয়া আছে 322 ইয়াত যদি আমি লিখিবলৈ যাও 3 + 2 + 2 যদি কৰি দিও উত্তৰটো আহিব কিমান 3 + 2 5 + 7 12 হোৱা নাই গতিকে আমি প্লাসৰ পদ্ধতিত নহয় বেলেগ আমি চাব লাগিব 3 * 2 * 2 কৰিছো 3 * 2 6 * 2 12 তাৰ মানে ইয়াত আমি যেতিয়া ইনটু কৰিছো 12 মিলি গল তাৰ মানে 322 এই গুটেই কেইটা অংকক আমি পূৰণ কৰি দিছো পূৰণ কৰাৰ ফলত আমাৰ উত্তৰটো আহিছে 12 গতিকে 135 যিমানটা অংক আছে এটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেম পূৰণ কৰি চাও আমাৰ উত্তৰটো কিমান আহে হেতু আমি পূৰণ কৰি চাব লাগিব ইয়াত দিয়া আছে 1 * 3 * 5 গতিকে 1 * 3 মানে 3 * 5 = 15 গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো অপচন বি 15 আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটো লৈ ইয়াত দিয়া আছে তলত দিয়া অমিলটো বাছি উলিওৱা ইয়াত আমাক চাৰিটা অপচন দিয়া আছে আৰু প্ৰশ্নটো সুধিছে তলত এই চাৰিটাৰ ভিতৰত এটা অমিল আছে অমিলটো আমি বাছি উলাব লাগে গতিকে আমি অমিলটো ইয়াত বাছি উলিয়াম প্ৰথম যেটো অপচন ইয়াত দিয়া আছে 3 to 6 বুলি দিয়া আছে ইয়াৰ অংককেইটা প্লাস কৰিলে উত্তৰটো হ'ব 3 + 2 + 6 = 3 + 2 5 5 + 6 আমাৰ উত্তৰটো হৈ আছে 11 ইফালে আছে 9 + 6 + 1 = 9 + 6 15 + 1 16 okay 6 + 1 + 9 = এইটা প্লাস কৰিলে হ'ব 16 লাষ্টটো আমি প্লাস কৰি চাও 1 + 6 7 + 9 = 16 তাৰ মানে এই তিনিটা আমাৰ কি সেম আছে আৰু এটা আমাৰ অমিল আছে
গতিকে অপশ্যন এটো আমাৰ হ'ব শুদ্ধ উত্তৰ কাৰণ ইয়াৰ গোটেইকেইটা অংকক আমি প্লাছ কৰি পেলাই পাইছোঁ 11 আৰু বাকীকেইটাক আমি প্লাছ কৰি পাইছোঁ 16কে গতিকে আমাৰ 11টো হৈছে অমিল গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো অপশ্যন এ 326 আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ ইয়াত দিয়া আছে 2x - 7 = 13 হলে x ৰ মান কিমান একেবাৰে সহজ পদ্ধতি এটো ইয়াত আমাক দিয়া আছে 2x - 7 = 13 ইয়াৰ পৰা আমি 2x ৰাখি দিলে 7 টো ইফালে মাইনাছত ইফালে যোৱাৰ লগে লগে 13 ৰ লগত প্লাস হৈ যাব তেতিয়া হলে 2x = 13 + 7 20 x = 20 / 2 কাটিলে কৈছে 10 বাৰ গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো হ'ব অপশ্যন বি 10 আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটোত দিয়া আছে এটা শ্ৰেণীৰ 40 জন ছাত্ৰ-ছাত্ৰীৰ 25% উত্তীৰ্ণ হ'ল তেন্তে কিমান জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ইয়াত আমাৰ প্ৰশ্নটো দিয়া আছে যে এটা ক্লাছত টোটাল 40 জন ছাত্ৰ-ছাত্ৰী আছিল ইয়াৰ ভিতৰত 20% হে উত্তীৰ্ণ হৈছে মানে 20% দিয়া আছে কিন্তু ডাইৰেক্টলি কোৱা নাই যে ইমান জন ছাত্ৰ-ছাত্ৰী পাছ কৰিছে বা উত্তীৰ্ণ হৈছে গতিকে কিমান জন হৈছে হেতু আমি ওলাব লাগে গতিকে টোটাল আছিল আমাৰ 40 ইয়াত 40 ৰ ভিতৰত 25% মানে এহভাগৰ যেটো 25 দিয়া আছে তাৰ মানে এহভাগৰ 25 আমি লিখিব পাৰো 40 * 25 / 100 আমি লিখিব পাৰো ইয়াত যদি আমি কাটিবলৈ যাও এটো 0 লগত এটো 0 কেনসেল কৰিব পাৰো আকৌ আমি পাছেৰে কাটিলে এটো গৈ আছে 5 বাৰ এটো গৈ আছে 2 বাৰ 2 এৰে কাটিলে 4 গৈ আছে 2 বাৰ ইফালে 5 টো বাকি আছে বলে 2 বাকি আছে তা 2 * 5 = 10 গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো অপশ্যন এ 10 জন ছাত্ৰ-ছাত্ৰী পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে যদি x ৰ 20% আৰু y ৰ 25% একেই হয় তেন্তে x * y ৰ মান কিমান এটা আমাক দিয়া আছে যে x ৰ 20% মানে আমি এনেকৈ লিখিব পাৰো x * 20 / 100 = y * 25 / 100 25 ৰে কাটিলে একবাৰ এটো গৈ আছে 4 বাৰ 20 ৰে কাটিলে একবাৰ এটো গৈ আছে 5 বাৰ তাৰ মানে ইফালে বাকি আছে x/5 ইফালে বাকি আছে y/4 এতিয়া ইয়াত আমাক এই 4 টোৰ লগতে x টো পূৰণ হৈ আছে এই 5 ৰ লগতে y টো পূৰণ হৈ আছে এটো কোৱা হয় বজ্ৰ পূৰণ ক্ৰস মাল্টিপ্লাই গতিকে আমি এনেকৈ পূৰণ কৰি দিম এনেকৈ পূৰণ কৰি দিলে আমাৰ ইফালে হ'ব 4 * x মানে 4x = 5 * y মানে 5y ইয়াৰ পিছত আমি লিখিব পাৰো যে 4x = আমি পাইছো 5y ইয়াৰ পৰা যদি আমি এই x টো ৰাখি দিও y টো ইফালে পূৰণত ইফালে হার লগে লগে হৰণত হৈ যাব = 5 আছে ইফালে 4 টো ইফালে আছে পূৰণত ইফালে যোৱাৰ লগে লগে এটো গুছি যাব হৰণত গতিকে এটো যদি আমি ৰেশিওত লৈ যাও ইষ্টুত লৈ যাও এনেকৈ লিখিব পাৰো যে x * y = 5:4 গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো হ'ব অপশ্যন বি 5:4 পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে যদি 4:7 = 56:x হয় তেন্তে ইয়াত x ৰ মান কিমান প্ৰশ্নটো দিয়া আছে যে 4:7 = 56:x হলে ইয়াত x ৰ মানটো কিমান ওলাব লাগে এটো আগৰটো নিচিনা একেবাৰে সহজ আমাক দিয়া আছে 4:7 = 56:x তো 4:7 ক আমি এনেকৈ লিখিব পাৰো 4/7 = 56 / x বুলি লিখিব পাৰো ইয়াতো আগৰটো নিচিনাই যে x ৰ লগতে 4 টো পূৰণ হৈ আছে 7 ৰ লগত 56 টো ইনটু হৈ আছে গতিকে ইয়াত আমি এনেকৈ লিখিব পাৰো যে 4 * x মানে 4x = 56 * 7 ইয়াৰ পিছত আমি x টো ৰাখি দিলে 56 * 7
4টো গুচি যাব তলত 4ৰে কাটিলে গৈ আছে 5ত গৈ আছে একবাৰ বাকি আছে 16ত গৈ আছে 4 বাৰ অৰ্থাৎ 14 * 7 14 * 7 কৰিলে আমাৰ আহিব 98 গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হ'ব অপচন বি 98 পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি আৰু কালিৰ অনুপাত কিমান ইয়াত আমাক বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে 10 সেন্টিমিটাৰ আৰু বৃত্তটোৰ পৰিধি আৰু কালিৰ অনুপাত দিছে অৰ্থাৎ বৃত্তৰ যেটো ব্যাসাৰ্ধ দিয়া আছে আমি জানো বৃত্তৰ ব্যাসাৰ্ধক r এৰে সূচোৱা হয় অৰ্থাৎ r ৰ মানটো দিয়া আছে 10 সেন্টিমিটাৰ বুলি আৰু আমাক কৈ আছে বৃত্তৰ পৰিধি আৰু কালিৰ অনুপাত ওলাব লাগে গতিকে বৃত্তৰ পৰিধিৰ সূত্ৰটো আছিল 2 পাই r আৰু কালিৰ সূত্ৰটো আছিল পাই r স্কয়াৰ ইয়াত আমি এনেকৈ লিখিব পাৰো 2 পাই r তলত পাই r যেতে ইয়াত স্কয়াৰ দিয়া আছে অৰ্থাৎ r আমি দুবাৰ পূৰণ কৰিব পাৰো r * r এটো r ক্যান্সেল এটো পাই আমি ক্যান্সেল কৰিব পাৰো গতিকে আমি ইয়াত লিখিব পাৰো ওপৰত আছে আমাৰ বাকি আছে 2 তলত বাকি আছে r ৰ মানটো দিয়া আছে 10 বুলি 2 এৰে গৈ আছে একবাৰ 10ত গৈ আছে 5 বাৰ উত্তৰটো আহিব 1:5 গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো অপচন এ 1:5 পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে ইয়াত কৈছে যে 5 মিটাৰ আৰু 10 কিলোমিটাৰৰ অনুপাতটো কিমান একেবাৰে সহজ 5 মিটাৰ 5 টো দিয়া আছে আমাৰ মিটাৰত আৰু 10 টো দিয়া আছে কিলোমিটাৰত তো প্ৰথমতে আমি 10 কিলোমিটাৰটোক আগতে মিটাৰত নিব লাগিব গতিকে তাৰ মানে আমি একক দুয়োটা সেম বনাব লাগিব তাৰ পিছত আমি ইয়াৰ অনুপাতটো ওলাব পাৰিম তে 10 কিলোমিটাৰৰ ঠাইত আমি যদি 10 কিলোমিটাৰটোক আমি 10 কিলোমিটাৰটোক মিটাৰত লৈ যাও ইয়াত হ'ব 10,000 মিটাৰ ওকে তাৰ মানে ইয়াত আমি এনেকৈ লিখিব পাৰো যে 5/10,000 তে 5 এৰে গৈ আছে একবাৰ 10ত গৈ আছে দুইবাৰ লগতে 0 আছে কেইটা তিনটা অৰ্থাৎ ইয়াত ওপৰত 1 তলত আছে 2000 তাৰ মানে ইয়াৰ যেটো ৰেশিও আহিব এটো আহিব 1:2000 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1:2000 পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে 2√3 আৰু 3√2 দ্বিঘানুপাতটো হ'ব দ্বিঘানুপাত বুলি কৈছে অৰ্থাৎ ইয়াতো অনুপাত ওলাব লাগে ৰেশিও ওলাব লাগে দ্বিঘানুপাত বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব ইয়াত যি দুটা আমাক সংখ্যা দিয়া আছে এই সংখ্যা দুটাক আমি স্কয়াৰ কৰিব লাগিব অৰ্থাৎ বৰ্গ কৰি পেলাই হিয়তৰ অনুপাত ওলাব লাগিব তে প্ৰথমতে আমি কি কৰিম হিয়তক বৰ্গ কৰিম তো বৰ্গ কৰি অনুপাত যেতে ওলাব দিছে ইয়াত তাৰ মানে 2√3 ইয়াক আমি স্কয়াৰ কৰিব পাৰো হোল স্কয়াৰ তলত দিয়া আছে 3√2 ইয়াতো আমি স্কয়াৰ কৰিব পাৰো তে পৰৱৰ্তী সময়ত আমি লিখিবলৈ গলে এটোক ইয়াত 2ক স্কয়াৰ কৰিলে ওপৰত আহিব 4 পূৰণ ৰুট আৰু স্কয়াৰ এটো স্কয়াৰ এটো ৰুট ক্যান্সেল বাকি আছে 3 তলত এই 3 টোক স্কয়াৰ কৰিলে আহিব 9 ইনটু এটো ৰুট আৰু এটো স্কয়াৰ ক্যান্সেল বাকি আছে 2 4 এৰে গৈ আছে 2 এৰে গৈ আছে দুইবাৰ 3 এৰে গৈ আছে এটো তিনিবাৰ ওপৰত বাকি আছে 2 তলত বাকি আছে 3 গতিকে ইয়াত আমি এনেকৈ লিখিব পাৰো ওপৰত যেটো 2 বাকি আছে তাৰ মানে 2:2 তলত বাকি আছে 3 2:3 ইয়াৰ অনুপাতটো হৈ যাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি 2:3 প্ৰিয় দৰ্শক আজি ভিডিওটো এইখিনিলৈকে আছিল আশা কৰো ভিডিওটো ভাল লাগিছে আৰু এনেকুৱা ইম্পৰ্টেন্ট মেথছৰ কোৱেশ্চন বিলাক পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো ক্লিক কৰি থব আৰু অসম পুলিচৰ বাহিৰেও বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এইখিনি প্ৰশ্ন অতি বেছি গুৰুত্বপূৰ্ণ গতিকে মোৰ ভিডিওবিলাক চাই থাকিব ধন্যবাদ